तीन करने आलो बीजेपी कार्यकर्ता इस प्रेस कार्यकर्ता धन्यवाद দেফু তাৰালাংছ দুই পাৰ্বত্য জিলা বিজেপিৰ বুথ সমিতি তিনিজনীয়া সমিতি সদস্যসকলৰ উপস্থিতিত চিএমৰ সৈতে মত বিনিময় সভা অনুষ্ঠিত। সভাত মুখ্য অতিথি চিএম ডক্টৰ তুলিৰাম ৰংহাং কয়, সাংবাদিককে গৌৰৱ গগৈয়ে কাৰ্বি আংলঙত ৰাইজক বিপথে পৰিচালিত কৰিছে। মাত্ৰ অভিযোগ কৰি সেই জিলাখনত পৰিদৰ্শন কংগ্ৰেছৰ ৰাজ্যিক সভাপতিয়ে। আছে ডিফু তাৰালাংছ দুই পাৰ্বত্য জিলা বিজেপিৰ জিলা সমিতি উদ্যোগত আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি বুথ সমিতি সদস্যসকলৰ সৈতে প্ৰত্যক্ষ মত বিনিময় আয়োজিত সভাত অনুষ্ঠিত। সভাত বিশেষকৈ বিজেপি দলৰ কাৰ্যপ্ৰণালী সন্দৰ্ভত বিশদকৈ আলোচনা কৰে। উপস্থিত সাংসদ অমৰ সিং টিছ, বিধায়কসকল, পৰিষদৰ MC বিভিন্ন বিভাগৰ বৰ্ডৰ অধ্যক্ষসকল আৰু দুখন জিলা বিজেপিৰ শীৰ্ষ নেতা নেত্ৰীসকল অংশগ্ৰহণ কৰে। পশ্চিম কাৰ্বি আংলঙৰ পৰা ধৰম সিং ফাংছৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।